এতিয়া দিনত জানো ভূত থাকে ভূত আছে আপুনি নেযাব হে ইমান ফটোৱা কথা কয় হে এতিয়া দিনত ভূত থকা কথা কয় কি মানুহ ৰাস্তাটো চোন বন্ধ হৈ আছে জেগাটো বৰ ভাল নহয় যেন পাওঁ তথাপিও বাচিলো এটা ঘৰ খালো এতিয়া সেইটো মাত দিম ৰ ঐ এটা মানুহ যে আহিছিলে ভয় খালি না নাই পালো যাব বছৰ ওচৰলৈ যাব আজি বাঁহলা কাটিবা লৈ যাব লাগিব বুজিছ এইবাৰে ভাল হ'ব নেকি আমি সেইবাৰ কোন পাত এইবাৰে ভাল হ'ব নেকি সেবাৰটো ভাল হ'ব আছে দীঘলো আছে অলপ ডাঙৰ আছে গৰাকী আছে ন ঐ বুজিটো চাম এয়া ইমান জংঘল যে আছে হয় আমি দুটা মালি বাঁহ কাটি পাইছোঁ কিয় ভয় লাগে আমাৰ এই আজি বোলে বাবা কি কৈ আছিলে অলপ আগত বোলে ইয়া সাংবাদিক এটা কৈছিলে এই বান্দৰীটো পাৰ হৈ পেলাই তাক কি কৰিছে ঠিক নাই ভূতে তাক কি কৰে ঠিক নাই আমাৰ নাযাবি দেই কিন্তু সি কৈছিলে অলপ কিবা বোলে মানুহ এটা বোলে কিবা বোলে বহি এখন লৈ কিবা কিবি লিখি লিখি সেইবিলাক গৈ আছিলে সি কৈছে বোলে নাযাব বোলে বোলে ভূত আছে তেওঁ কথা এই নামানা মানুহ বাদ দে আমাৰ বাঁহ কাট কোন 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 আপুনি চানি পাতি আগে চালো ক বোলে ওলালে কোন আপুনি এইটো মানুহটো এইটো নেকি ভিতৰত গৈছিলে নেকি ক'বা মই ভিতৰৰ পৰা আহিছোঁ এতিয়া জংঘলৰ ভূত দেখা পালে মানে দৌৰি আহিছে আপোনালোকে নিউজ চেনেলত জনোৱা নাই নেকি কথা নিউজ চেনেল মানে কি টিভি দেখিছে টিভি টিভিত যে বাতৰি কয় জনোৱা নাই নেকি কাকো এই ইয়াত জনোৱা নাই নহয় আমাৰ নম্বৰ নাই ঠিক আছে ৰ'বক মই জনাই দিওঁ ৰ'বক এইটো নহ'লে কথাটো ডাঙৰ হ'ব এতিয়া বহুত ডাঙৰ হ'ব জনাই দিছোঁ আমাৰ বহুত অসুবিধা হৈ আছে মানে এই গাঁৱৰ ভিতৰত মানে জংঘল থাকিলে দিগদাৰ ইউ নিউজ হয় হয় মই দুলুমণিয়ে কৈছোঁ সেই মই মানে প্ৰজেক্ট এটাৰ কাৰণে ভটিয়া গাঁৱত আহিছিলোঁ আপোনালোকে আহিব পাৰিব নেকি ইয়ালৈ কেছ এটা হৈছে মানে এই বহুত প্ৰব্লেম হ'ব এতিয়া গাঁৱৰ মানুহখিনি যদি আপোনালোকে আহি দেখা দিয়ে ভাল হ'ব আপোনালোকৰ চেনেলটো আহিলে ভাল হ'ব মানে এটা নিউজ আছে বহুত ডাঙৰ নিউজ আছে ঠিক আছে আহক 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 মাতিলে নে কৈ দিলোঁ দিয়ক আহি পাব আহিব দিয়ক একে বহুত ভয় লাগিছে মোক একে বহুত ভয় লাগিছে ঠিকে আছে তেতিয়াহ'লে আমি বান্ধা কাটো আপুনি যাওক আহিব দিয়ক যাওঁ দিয়ক বোলে নহয় আৰু নাহিব আৰু নাহিব আজি বেলেগকো মানা কৰিব কাণত ধৰিছোঁ নাহোৱা আমাৰ কামত লাগিব লাগে এয়া কেমেৰামেন দিগন্ত ভূঞা এতিয়া আমি ভুটীয়া গাঁৱত প্ৰৱেশ কৰিছোঁহি ইয়াত বোলে এটা প্ৰকাণ্ড ঘটনা হৈছে য'ত নেকি আপোনালোকৰ চকু থিয় হ'ব এই ভুটীয়া গাঁৱত কণ্টিলৰ ভূতৰ উৎপাত এই কণ্টিলৰ ভূতৰ উৎপাতত আমাৰ গোটেই গাঁৱৰ ৰাইজ অশান্তি হৈ গৈছে এতিয়া আমি ভুটীয়া গাঁও জংঘললৈ আহি আছোঁ আপোনালোকে কিবা ক'ব পাৰিব নেকি ইয়াত বোলে কিবা আপুনি ক'ৰ পৰা আহিছেনো আমি সাংবাদিক ইউ চেনেলৰ মানে আপোনালোকৰ মানুহজনে ফোন কৰিছে সেয়াই নেকি হয় হয় মোক এন স্মেল ছাৰ্ভিচ চেনেলে আমন্ত্ৰণ কৰি মোক মাতিছে আপুনি কওক ইয়াত কিবা ভূত আছে বোলে আমি ইয়াত জংঘলৰ মাজত নোসোমাও নহয় ইয়াত বহুত ভূত থাকে বুলি জানো সৰু কালৰ পৰা নাযাওঁ এই মানুহ এজন আহি পেলাই ভূত দেখা পাইছে কাৰণেহে ভূত এখন বাৰীত বোলে ভূত আছে সেইকাৰণে আমি সেইফালে নাযাওঁ হয় আমি এতিয়া জানিব পাৰিছোঁ গাঁৱৰ মানুহৰ পৰা ইয়াত বোলে বিখ্যাত ভূতৰ বাসস্থান আছে আহক কেমেৰা পাৰ্চন দিগন্ত আহক ইয়াত আমি আপোনালোকো আহক লগত মোৰ
আপোনালোকৰ মোক সোধ পোছ কৰিবলগীয়া আছে আহক আপোনালোক আহক বলক আমি আপুনি আগত থাক আমি পাছত মানে আমাৰ অকণ ভয় লাগে যে বলক বলক ভয় লাগে নহয় আগদিনো আহি পোৱা নাই আমি কেমেৰা পাৰ্চন জংঘল দিগন্তক আমি গোটেই জংঘলৰ পৰিৱেশটো আমি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কেমেৰা পাৰ্চন আমি দেখুৱাই দিয়ক কি জংঘল এনেকুৱা জংঘল আজিলৈকে আমি দেখা পোৱা নাই নোসোমাই যে দেখা ক'ত পাম হয় এতিয়া কেমেৰা পাৰ্চন আহক এই লিকলিকীয়া বাটৰ ফালে যাবলৈ গাঁওবাসীয়ে ভয় কৰে আৰু এজন প্ৰজেক্টৰ ল'ৰাই আহি পেলাই এই বাটৰ ফালে সাহ কৰি গৈছিল কিন্তু সেই ল'ৰাজনো ভূতক দেখি ভয়ত দৌৰি আহিছিল এতিয়া আমি জানিব পাৰিছোঁ সেই ল'ৰাজন এতিয়া বৰ্তমান ঘৰলৈ গ'ল এতিয়া আমি গাঁৱৰ মানুহক আমি সোধ কৰি পেলাই আহিছোঁ এই লিকলিকীয়া বাটটো য'ত গাঁৱৰ মানুহ আহিবলৈ ভয় খায় এয়া গাঁৱৰ মানুহে এয়া গছৰ লগত দি পেলাই এই বাটটো বন্ধ কৰি দিছে এতিয়া আমি ইউ চেনেলৰ দ্বাৰা আমি এই কণ্টিলৰ ভূতৰ উৎঘাটন কৰিবলৈ আমি আগুৱাই আহিছোঁ ইয়াত আমাক আপোনালোকৰ সহায় লাগিব নিশ্চয় আপোনালোকে আহক বাট বন্ধ কৰা আছে নহয় আমাৰ যাব ভয় লাগে আমি যাম বাৰু তাখন বলক আপোনালোকে আহক ভয় নকৰিব মই আছোঁ জংঘল দি পেলাই সিহঁতে গাঁৱৰ মানুহবিলাকে বাট বন্ধ কৰি ৰাখিছে আপোনালোকে আহি থাকক ইয়াত আমি এতিয়া চাম কণ্টিলৰ ভূতৰ উৎঘাটন আমি ইয়াত উৎঘাটন কৰিম কেনেধৰণৰ কণ্টিলৰ ভূত ইয়াত বাসস্থান লৈ আছে ইয়াত ভূত আছে নে অন্য কিবা এইটো আমি উৎঘাটন কৰিম ইউ চেনেলৰ দ্বাৰা আমি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এয়া গাঁৱৰ মানুহ প্ৰৱেশ নোহোৱাৰ ক্ষেত্ৰত কিমান জংঘল হৈ গৈছে এই ভুটীয়া গাঁওখনত এই ভূতৰ তাণ্ডৱ নে অন্য কিবা আপোনালোকে দেখিব পাৰিছে নিজ কেমেৰাত আপোনালোকে দেখিব পাৰিছে কণ্টিলৰ ভূতৰ উৎপাতত আমাৰ গাঁৱৰ মানুহ সঁচাই বহুত ভয়াতু হৈ আছে মোৰ ভয় লাগিছে তথাপিও আমি বৈজ্ঞানিক পঢ়ি আহিছোঁ যদিও আমি এতিয়া উৎঘাটন কৰিম এয়া কণ্টিলৰ ভূত নে অন্য কিবা কেমেৰা পাৰ্চন দিগন্তক মই আনিবলৈ অনুৰোধ জনাইছোঁ ভয় আমি অনুৰোধ জনাইছোঁ আহক নাযায় নেকি আগলৈ ভূত লাগিছে ভূত দেখিলে নহয় হয় এইটো ভূত হৈছে আপোনালোকে চিন্তা নকৰিব এই ভূত হৈছে এইটো হয় কিন্তু আপোনালোকে ইমান ভয় নকৰিব মই আৰু এটা পৰ্যবেক্ষণ কৰি উৎঘাটন কৰিম এক কণ্টিলৰ ভূতৰ উৎপাত নে অন্য কিবা মই বহুতো শুনিছোঁ বহুতো মই নিউজ কৰিছোঁ যিহেতু এনেকুৱা ৰূপ ধৰি পেলাই ডাক চোৱাৰ ব্যৱসায় অন্য কিবা নাৰী নিৰ্যাতন আদি ইত্যাদি ইয়াত ব্যৱসায় কৰে সেই হেতুকে মই উৎঘাটন কৰিব চেষ্টা কৰিছোঁ ইউ চেনেলৰ দ্বাৰা আহক কেমেৰা পাৰ্চন দিগন্ত আহক আমি দেখুৱাব বিচাৰিছোঁ আৰু আমি ভূতৰ বাসস্থানশালীলৈ আমি যাবলৈ অনুৰোধ জনাইছোঁ আপুনি দেখুৱাওক এইফালে আহি থাকক কেমেৰা মানুহ আহিছে লগতে গাঁৱৰ মানুহ আহিছে কেমেৰা মানুহ আহিছে কি কৰিম এতিয়া পলাব লাগিব তই পলা তই গৈছা ৰচোন আমি কি কৰিম বেলেগ ব্যৱসায় কৰিব লাগিব এতিয়া কি হ'ব এতিয়া উপায় নাইকিয়া হ'লচোন আমি পলাওঁ নেকি হে পলাওঁ নে কি কওঁ আপোনালোকে দেখিছে এতিয়া বৰ্তমান এইখিনিতে আমি মানুহৰ মাত শুনিছোঁ আপোনালোকে শুনিছে নিশ্চয় আহক আপোনালোকে কেমেৰা পাৰ্চন দিগন্ত আপুনি আহি থাকক ক'ত সিহঁতে ক'তনো লুকাই আছে ভালকৈ দেই জংঘল ইয়াত লাহে লাহে আহক কেমেৰা পাৰ্চন আপোনাক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আহক আমাৰ মানুহকেইটা একে লগালগি যাবি দেই দূৰ নাযাবি হালত ভালকৈ যাবি বলক মনে মনে বলক আমি সিহঁতক উৎঘাটন কৰিবই লাগিব আৰু সিহঁতক আমি শাস্তি দিবই লাগিব বলক কিবা মানুহ আহিছে এতিয়া আমাৰ পলাবলৈ ৰাস্তা নাই কি কৰিম এতিয়া চব ফালৰ পৰা মানুহ আগুৰি ল'লে গাঁৱৰ মানুহ নেকি চব ক'ত যাম এতিয়া চব ফালে আগুৰি ধৰিলে নেকি মানুহ আগুৰি আপোনালোকে কি কৰিম এতিয়া ইমান বছৰৰ পৰা তুহুঁতে হাল্লা আপোনালোকে দেখিছে ভূতৰ তাণ্ডৱ দেখুৱাই গাঁৱত উৎপাত চলাইছে দালাল কলা ব্যৱসায় কৰি উৎপাত চলাই আছে গাঁওবাসীক ভয় খুৱাই সিহঁতে কলা ব্যৱসায় কৰি আছে আপোনালোকে নিজ চকুৰে দেখিছে আপোনালোকে আহি পেলাই ইমান হেৰি কৰিছে ভাল কাম কৰিছে পকেটত চাওকচোন কিবা কিবি আছে নেকি চাওক পকেটত ভূতৰ চশমা কি কালাৰ দেখিছিলো ভদ্ৰ লোক আছিলা তুমি চলিবলৈ উপায় নাই ছাৰ তাকে নকৈ কি কৰিম
হয় এয়া কিছু দৰিদ্ৰ লোকে এয়া চাকৰি নোপোৱা বিনিময়ত এনেকুৱা ব্যৱসায় কৰিবলৈ বাধ্য হৈছে। এতিয়া আমি সুধিব লৈছোঁ তেওঁলোকৰ কি অসুবিধাত এই কলা ব্যৱসায় কৰিবলৈ মানে হেৰি বাধ্য হ'ল। আমি প্ৰথম ভাল ব্যৱসায় কৰিছিলোঁ, পঢ়া শুনাও বহুত আছে, কিন্তু কি কৰিব চৰকাৰ সলনি হ'ল, আমাৰ বাহিৰত ব্যৱসায় নচলা হ'ল। সেইকাৰণে অসমীয়া মানুহেতো দুটা বস্তুৱে ভালকৈ ভয় কৰে, এটা ভগৱান আৰু এটা ভূত। আমিতো ভগৱান হ'ব নোৱাৰোঁ। মই ভাবিলোঁ মোৰ পাৰ্টনাৰ দুটাক ভূত বনাই পেলাই ভয় খুৱাই পেলাই গাঁৱৰ ৰাইজক ভয় খুৱাম, হয় তেনেকৈ বিজনেছ চলাই যাম বুলি। আমাকে ভয় খুৱাই। তুমি বাৰু গ্ৰেজুৱেশ্যন ল'ৰা, কিন্তু এই সৰু সৰু ল'ৰাকেইটাক ভূত বনাই তোমালোকে গাঁৱৰ মানুহক কিয় ভয় খোৱা কেপাচিটি কৰিছিলা? তুমি কোৱাচোন, তুমি কিহত পঢ়িছা? মই এবাৰ ক্লাছ 6ত পঢ়ি আছোঁ। হয়, ইমান সৰু সৰু। আৰু তুমি কোৱা? মই এবাৰ 9ত পঢ়ি আছিলোঁ। হয়, ইমান সৰু সৰু ল'ৰা ছোৱালীবিলাকে এই কলা ব্যৱসায়ত লিপ্ত হৈছে। বৰং এজন যুৱকৰ দ্বাৰা এইজন গ্ৰেজুৱেশ্যন ল'ৰা, আপোনালোকে দেখিছে গ্ৰেজুৱেশ্যন ল'ৰা এজনে এতিয়া কি কৰিলে ভাল হ'ব আমি আৰক্ষীক জনাই দিওঁ। আপোনালোকে মই গাঁৱৰ পুলিচক দিলে ভাল পাওঁ আমি ভাল পাওঁ। সিহঁতক চাজা বেছি দিলে আমি দিনৰ পৰা ভয় খুৱাই আছিলে, আমি বাৰীত সোমাবলৈ নোৱাৰোঁ। আটা গুৰি ব্যৱসায় কৰে নেকি? আটা নেকি এইবিলাক? আপুনি কওকচোন এওঁলোকক কেনেকুৱা ধৰণৰ নাই, এওঁলোকক মানে ভালকৈ দিব লাগে। ইমান বছৰে আমাৰ গাঁৱৰ মানুহক ইমান ভয় খুৱাই আছে, মানে আমাৰ শৰীৰে যোৱা অসুবিধা, মানে ইমান অসুবিধা, এহঁতক মানে ভালকৈ দিব লাগে আৰু। হয়, এই গাঁৱৰ মানুহৰ মতামতত আমি এওঁলোকক বিশেষ উপযুক্ত শাস্তি দিবলৈ গাঁৱৰ মানুহে ৰিকুৱেষ্ট কৰিছে। সেয়েহে আমি মোৰ লগৰ এজন ইনস্পেক্টৰ আছে, আমি তেওঁক মাতিবলৈ অনুৰোধ জনাইছোঁ। এই তোমালোকৰ মোবাইল আছিলে নেকি? নাই, মোবাইল বস্তুটো আমি হ'ব বাৰু, এওঁলোকক আমি এতিয়া লৈ যাওঁ ব'লা। গাঁওবুঢ়া কোন আছে তেওঁলোকক সঞ্চাই দি আমি কেছ লাভ কৰিম। এয়া আপোনালোকে দেখিছে, এয়া আটা নহয়, এটা ড্ৰাগছ। তেওঁলোকে ড্ৰাগছৰ ব্যৱহাৰ কৰি ভুটীয়া গাঁওখনৰ ভূতৰ তাণ্ডৱ চলাই আছিল। এতিয়া আমি ইউ চেনেলৰ দ্বাৰা উদঘাটন কৰিলোঁ আৰু ভুটীয়া গাঁও এই ভূতৰ তাণ্ডৱ কাহিনীটো আমি ইমানতে সমাপ্ত কৰিলোঁ। আগলৈকো এনেকুৱা গভীৰ ঘটনা আপোনালোকৰ সন্মুখত প্ৰেৰণ কৰিম। কেমেৰা পাৰ্চন দিগন্তৰ সৈতে দীপজ্যোতি ডেকা, নমস্কাৰ।